হায়ো কাম বন নাই তললৈকে ঘূৰি ফুৰিবি আৰু ভোক লাগিলে ভাতকেইটা খাবলৈ ঘৰলৈ আহিবি ভাতকেইটা উলিয়াই থৈছো খাই লহি লৰা ক'ত গৈছিলি কচোন ৰাতিপুৱাৰ পৰা এই তিলকৰ দোকানত গৈ শিখৰ এটা খাই আহিলো এৰা দেখিছ শিখৰ খোৱা দাঁত একেবাৰে ভাঙি পেলাম মৰিয়াই বুঢ়ী শিখৰ খোৱাটোহে দেখিছ ৰাতি লগৰ কেইটাৰ লগত মদে মাংসই খোৱাটোতো দেখাই নাই কি ভাবি আছ ভাত খা মা কি হল কিবা লাগিছিলে নেকি নাই নালাগে কথা এটাহে কওঁ কি কথা কচোন আজি দোকান যাওঁতে ছোৱালী এজনী দেখিলো ক ছোৱালী দেখিলি তাইক দেখি কিবা আপোন আপোন লাগি গ'ল তোৰ বাই ভনী কোনো নাইচোন আকৌ তোৰনো কৰ আপোন লাগে তোৰ বোৱাৰী আকৌ বোৱাৰী ফটুৱা আগে কাম বন এটা কৰি ল তাৰপিছত ছোৱালী চাবি তাইক তোৰ বোৱাৰী কৰিহে দিম চাই থাক তই সেই ল'ৰাটোক মন কৰিছনে বাৰু কাহানী বা কিবা খং উঠিব চকুকেইটা ওপৰতে আনিম বাপ হেই তেনে ক'ব নাপায় নহয় ভগৱানে চকুটা দিছে চাবলৈ চালেই জানিবা তাতেনো কি হ'ল তয়ো মানে লাইনটো অলপ দিছ কিবা এটা ভাল লাগে ল'ৰাটো গম পাইছোঁ বৰফ গলিছে মানে সেই এজনী মালটো মজা লাগিছে বে কেলা চুপ ভাবিহে তেৰা ভাবি কে না যাইছে দেখ আচ্ছা পানীত জাল পতাই নাই মাছ ধৰা আপোন দেখিলিয়ে চাই থাক তিলক এদিন মাছ আহি নিজেই মোৰ জালত ফচিব ঐ দেহা ইমান ৰাতি হ'ল কি কৰিছ শুই থাকি আকৌ নোহোৱা নেকি মা চাচোন তই যে কৈছিলি আকাশত থকা সেই জোনবাইটোৰ ওচৰৰ দুটা তৰাৰ এটা তই আৰু এটা মই কিন্তু আজিচোন তিনিটা তৰা আৰু এটা তৰা কোন আহিছে আৰু ক'ৰবাৰ পৰা
বহু ৰাতি হ'ল তই শুই থাকগে ব'ল দে তেতিয়া বৈ ঐ ল'ৰা ঐ দেহা ইমান দেৰি হ'ল তই উঠা নাই যে উঠ হাঁহি হাঁহি তই সপোন দেখি আছ ন ৰহ তোক দেই উঠ মানে তই কি হ'ল ইমান ৰাতিপুৱা ৰাতিপুৱা উঠাই আছ যে উঠিছো মই মুখখন ধুই আহোঁ যা তই চাহ একাপ বনাবি যা মুখখন ধুই আহ মই চাহ বনাওঁ ঐ তিলক দা দুটা চিপছ খাম ৰ দি আছো এইটো ল ঠিক আছে যা মানে কি হ'ল টিকা চিকা ওলাই বহি আছ যে হাৱা খাবলৈ দিছো বুজিছ হাৱা কি লাগে ক এই শিখৰ এটা দে এইটো ল দে ঐ কি হ'ল নাই গ'ল কি লাভ নাই তই বাৰু মালটোলৈ বাট থকা নাইতো তইচোন মোৰ মনৰ কথা চব গম পোৱা হলি পিছে গ'ল নেকি তাই গ'ল আগতে তই যা নহ'লে মালটো কোনোবাই উঠাই লৈ যাব গম পাবি পিছত গ'ল নেকি তো ঐ তই থাক তেতিয়া মই যাওঁ ঠিক আছে যা ঐ তিলক কিন্তু তাই মোৰ ভগা চাইকেলখনত উঠিব জানো তইতো এবাৰ গৈতো চা ঠিক আছে দে ঠিক আছে হাই ক্লাছ যোৱা নেকি নহয় ফুৰিবলৈ যাওঁ পিছে আজি কলে আহিলা যে লগৰজনী নাহিলে নেকি নাই তাই নাই অহা তাই কিবা প্ৰব্লেম এটা হ'ল সেইটো কাৰণে আহিব নোৱাৰিলে ভালেই হ'ল দিয়া তেন্তে কি ভালে হ'ল নাই একো নাই ব'লা ময়ো সেইফালে যাম তোমাক তাতে নমাই থৈ যাম নেলাগে মই পাৰিম তুমি যোৱা কিয় মোৰ চাইকেলত উঠিবলৈ লাজ কৰিছা নেকি নাই লাজ কৰা নাই আজিলৈকে মানে মই কোনো ল'ৰাৰ লগত উঠিয়ে পোৱা নাই তাতে মই চিনিও নাপাওঁ একো নাই দিয়া যাওঁতে চিনাকিটো হৈ ল'ম নহয় এই তৰা মোৰ লগতে যাওঁ ব'লা নোযোৱা ৰ তোমাৰ নাম তৰা হয় তোমাৰ মোৰ নাম আকাশ পিছে সেই ল'ৰাটো কোন আছিল সেইটো মোৰ BF যদি কিয় নগলা তাৰ লগত অলপ জ্বলাইছোঁ তাক নামা কিয় কি হ'ল নামা বেলেগৰ প্ৰেমিকা মোৰ চাইকেলত জাগা নাই ধেমালিহে কৰিছোঁ চৰি খংটো অলপ বেছি
সেইটো এটা মস্ত ফটোৱা তাৰ নামটো হৈছে ৰাহুল সি কলেজৰ সব ছোৱালীৰ লগতে লিলিমাই গৈ থাকে এতিয়া মোৰ পাছত লাগি আছে সেই ফটোটো বাইকত নগৈ মই তোমাৰ চাইকেলত যোৱাই ভাল ৰক্ষা ঐ শুনা মই ক্লাছ কৰা জেগা পালোহি তুমি এতিয়া যোৱা কিয় মই একেবাৰে ক্লাছ কৰা জেগাত থৈ নাই নাই মোক ক্লাছৰ লগৰবোৰে দেখিলে তোমাৰ কথা সুধি পাগল কৰি পেলাব লগৰবোৰে সুধিলে কৈ দিবা আকৌ মই তোমাৰ প্ৰেমিক বুলি ধেইত লাজ নালাগে নেকি তোমাৰ বাৰু প্ৰেমত কিহৰ লাজ থেংক ইউ এতিয়া তুমি যোৱা দেই প্ৰেমিক প্ৰেমিকাৰ মাজত আকৌ কিহৰ থেংক ইউ ঐ শুনা কাইলৈ সৰুপক্ষৰ পাৰ্কখনলৈ আহিবাচোন তাতে মই থাকিম ঠিক আছে এতিয়া তুমি যোৱা ঐ তিলক আকাশ আহিলি কি হ'ল লগ পালিনে হে লগ পালোঁ আৰু কামো সিজাই আহিছোঁ আৰু কাইলৈ আবেলি পাৰ্কলৈ লগ ধৰিছোঁ তই যাওঁ যদি ওলাবি যাম যাম মোকো লৈ যাবি তাইৰ লগৰজনী আহিলে ভাল লাগিব দেচোন আহিব লগৰজনীও আহিব তই কিন্তু কাইলৈ ওলাবি আজিয়ে কৈ থলোঁ তোক ঠিক আছে যাম দে বাৰু এতিয়া যাওঁ দে ৰাতিপুৱাই ওলাই আহা মায়ে নহ'লে বজাব ঘৰত ঠিক আছে যা গাধ আহিলি আহিলোঁ অলপ দেৰি হ'ল তাতে তই কোঠালৈ ৰৈ আছ যে কোঠাখন তোক দেখুৱাবলৈ নহয় যা খৰিকেইডালমান ফালি লাগে সেইটো কথা মই এনেই ভয় খাই আছিলোঁ দে ফালিলোঁ দে ঐ তিলক ৰেডিনে তই তই পালিহি মই হ'লে দোকানখন বন্ধ কৰি লওঁ ঐ আহা দেৰি হৈছে ঠিক আছে বল চাইকেলখন চলাই আকৌ ঠেলি ঠেলি আহিছ যে ইমান গৰমত চাইকেলখন চলাই যাওঁ জানো ৰ মই ইয়াতে থৈ যাওঁ চাইকেলখন যা বল আকাশ জেগাটো আছা না সেই জেগাটুকাত যে সৰুতে কিমান খেলিছিলোঁ চোৰ পুলিচ আৰু লুকা ভাকু সঁচা দেই ল'ৰালি দিনবোৰৰ কথা ভাবিলে কিবা এটা ভাল লাগি যায় দেই আকাশ তোৰ কথা এটা মনত আছেনে কোনটো কথা সৰুতে মায়ে তোক যে এবাৰ পিটি লেংঠা কৰি ঘৰলৈ নিছিলে আমি যে পৰি হাঁহিছিলোঁ তোৰ বাৰু মনত আছেনে আছে তোক যে এবাৰ বাপেৰে দৌৰাই পিটিছিল মনত আছে নাই হ'ব দেৰি হৈছে ব'ল আমাৰ বল
অ' তোমালোক আহি পালাহি? অঁ পালোহি। ব'লা ভিতৰলৈ যাওঁ। অঁ ব'লা। ঐ তিলক, তহঁতি ইয়াতে অলপ ৰচোন, আমি এইফালৰ পৰা আহোঁ। ঠিক আছে যা। ঐ তই ৰ হা, আমি আহিছোঁ। ঐ অকলে অকলে কি কৰি আছা? আহা হা চিনাকি হওঁ। অঁ কোৱা। তোমাৰ নামটো? মোৰ নাম পৰি, আৰু তোমাৰ? মোৰ তিলক। অঁ অ' মানুহে নামে মিলাই পেলালা। নক'বা আৰু, তোমাকো মিলাব লাগে নেকি কোৱা? মোৰ লগতে মিলাই পেলাম। অ' কি ক'লা? আকৌ কিয় ক'ম, ৰেডিঅ'ত বাতৰি এবাৰহে দিয়ে। তেনেকুৱা ৰেডিঅ' আকৌ মই ভাঙি পেলাওঁ। হ'ব তেতিয়া টিভিটোকে লাগি থাকক। মানে একো নাই। তুমি ইনষ্টা চলোৱানে? চলাওঁ। মোক কিন্তু ফ'ল' এটা কৰি দিবা। মোৰ কিন্তু ইনষ্টাগ্ৰামত মিষ্টাৰ লক্ষী হাজৰিকা বুলিহে আছে। ৰ'বা চাইছোঁ। কিমান লাইক আহে তোমাৰ? মোৰ প্ৰায় মিনিমাম এটামান আহে। এটাহে নেকি? সেইটো কোনে দিয়ে? সেইটো মই নিজে দি লওঁ, তথাপিও অহংকাৰ নাই বুজিছা। তুমি কিন্তু বেছ জমনি কৰিব পাৰা দেই। আহা ফটো এটা মাৰোঁ। আকাশ, কোৱাচোন এতিয়া কিয় মাতিছিলা ইয়ালৈ? কিয় মাতিছিলোঁ তুমি অলপ হ'লেও জানো গম পোৱা নাই? নাই পোৱা, কোৱাচোন কিয় মাতিছিলা? ক'ৰ পৰা আৰম্ভ কৰোঁ ভাবিয়ে পোৱা নাই। তৰা, তুমি সদায় হাঁহি থাকিবা হা, হাঁহি থাকিলে তোমাক বৰ ধুনীয়া দেখি। হয় নেকি? থেংক ইউ। তৰা, মই তোমাক প্ৰথম দেখা দিনাৰ পৰা বহুত ভাল পাই পেলাইছোঁ, আৰু এইষাৰ কথা ক'বলৈকে তোমাক আজি ইয়ালৈ মাতিছিলোঁ, কিন্তু অথনিৰ পৰা কম বুলি ক'বলৈকে সাহস হোৱা নাছিল। আজিকালি ল'ৰাবোৰ জনা আছে, আজি প্ৰপ'জ কৰি দুদিনমানৰ পাছত পাহৰি যায়। তেন্তে কোৱা, তোমাক মই কেনেকৈ বিশ্বাস কৰিম? তুমি মোক বিশ্বাস কৰা, মই তেনেকুৱা ল'ৰা নহয়। তুমি প্ৰতিশ্ৰুতি দিয়া, তুমি মোক কেতিয়াও পাহৰি নোযোৱা। প্ৰেমৰ সাক্ষী এই আকাশ আজি বহুদিনৰ মূৰত আকৌ এবাৰ সজীৱ হৈ ৰ'ল। এই আকাশ আকৌ এবাৰ সাক্ষী হৈ ৰ'ল প্ৰকৃতিৰ চাৰিওফালৰ সেউজীয়াবোৰৰ মাজত। বিশাল আকাশৰ বুকুত আমাৰ প্ৰেম, নীলা আকাশ আৰু ডাৱৰৰ সেই বগা চপৰাবোৰৰ মাজত তিৰবিৰাই থকা তৰাজনীক বহুত ভাল পাওঁ। হাতখন দিয়া। মায়ে মোক সৰুৰ পৰা যে জ্ঞান দিছে, সেইমতে মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ, মৃত্যুৰ শেষ মুহূৰ্তলৈকে মই তোমাকেই ভাল পাই থাকিম, আৰু শেষ মুহূৰ্তলৈকে তোমাৰেই হৈ ৰ'ম। I love you, Tara. I love you too, Akash. অঁ তৰা, তই পালিহি? অঁ পালোহি দেউতা। চা কোন আহিছে তোৰ লগৰ? অঁ তুমি কেতিয়া আহিলা? হ'ল অলপ দেৰি। তুমি বহা, মই কাপোৰযোৰ সলাই আহোঁ। অ'কে ঠিক আছে। বুজিছা ৰাহুল, তোমাৰ দেউতাৰাই মই একেলগে চাকৰি কৰা 20 বছৰেই হ'ল। অ' হয় নেকি খুৰা? অ' সেইকাৰণে আমাৰ দেউতাই অনবৰতে আপোনাৰ কথা কৈ থাকে। হে, আমি দুটা খুব ভাল বন্ধু বুজিছা। সেইদিনাখন তোমাৰ দেউতাই মোক কথা এষাৰ কৈছিল। কি কথা খুৰা? আমাৰ হেনো তৰাক তোমালোকৰ ঘৰলৈ বোৱাৰী কৰি নিয়া কথা ভাবিছে। পিছে তোমাক কথাটো কৈছে নাই? গম পাওঁ,
কালি দেউতাই মোক কৈছিল কথাটো। পিছে কথাটো কি ভাবিলা? মইনো কি ক'ম খুৰা, মোৰতো তৰাক সৰুৰ পৰাই বহুত ভাল লাগে। এতিয়া যাওঁ খুৰা, মোৰ বহুত দেৰি হ'ল। কিন্তু তৰাৰ লগত কথা এষাৰো পতা নাইচোন তুমি। অ' তৰা, ৰাহুল যাব ওলালে, তই ওলাই আহচোন। একো নাই খুৰা, অহা দেওবাৰে মা দেউতা তৰাক চাবলৈ অহা কথা আছে, ময়ো লগতে আহিম, তেতিয়া ভালদৰে পাতিম। অহা দেওবাৰে মা দেউতা অহা কথা আছে নেকি? হয় খুৰা, আহিব। মোক কথাষাৰ কৈ যাব কৈছিল। চকচোন খুৰা, পাহৰিয়ে গৈছিলোঁ। যাওঁ খুৰা, দেৰিয়ে হৈছে। অঁ যোৱা। দেউতা, ৰাহুল কিয় আহিছিল? অঁ তৰা, এইফালে তোৰ লগত কথা এটা আছে। ৰাহুলৰ দেউতাকে মই খুব ভাল বন্ধু, বুজিছ তৰা? কালি ৰাহুলৰ দেউতাকে মই এটা সিদ্ধান্ত লৈছোঁ, ৰাহুলে তোৰে বিয়া। কি? দেউতা, আপুনিতো মোক এবাৰ সুধিব লাগিছিল। কিয়? তোৰ কিবা আপত্তি আছে নেকি? আপত্তি আছে দেউতা, ৰাহুল এটা মস্ত ফটুৱা ল'ৰা, তাক মই ভালদৰে জনা আছে। তই ভুল বুজিছ, মই তাক জানো, ৰাহুল এটা ভাল ল'ৰা। মই আপোনাৰ প্ৰতিটো কথাই শুনি আছোঁ দেউতা, কিন্তু এইটো কথা মই আপোনাৰ ৰাখিব নোৱাৰিম, আপুনি মোক বেয়া নাপাব। মানে তই মোৰ কথা নুশুন নে মনে মনে ল'ৰা পচন্দ কৰি থৈছ? অঁ দেউতা, মই ল'ৰা এটা ভাল পাওঁ। মাৰক দেউতা, কিয় ৰৈ গ'ল? আজি চাগে মা থকা হ'লে মায়ে বুজি পালে হয়। অ' মা, আজি তোমালৈ বহুত মনত পৰিছে। তুমি মোক কিয় এৰি গ'লা? আজি যিবোৰ কথা হৈ গ'ল, মই আকাশক চব ক'ব লাগিব, নহ'লে সি মোক ভুল বুজিব। হেল্ল' আকাশ, আজি বহুত ডাঙৰ কথা এটা হ'ল। কি হ'ল কোৱাচোন? আজি আমাৰ ঘৰলৈ ৰাহুল আহিছিল। অঁ, এইটো মক্কেলটো নহয়নে? ইয়াক আজি বজাম ভালকে। ঐ কি হ'ল ক? সেইদিনা তই তৰা ঘৰলৈ কিয় গৈছিলি? মোৰ শ্বশুৰ ঘৰলৈ মই কিয় যাওঁ নেযাওঁ তাত সুধিবলৈ তই কোন? ৰাহুল শুন, তোক মই ভদ্ৰভাৱে কৈছোঁ, তৰা আৰু মোৰ মাজত তই নোসোমাবি, আৰু তৰাৰ পৰা অলপ আঁতৰত থাকিবি। ঐ নাম, ইয়াক আজি বজাওঁ কেলা। ঐ থাকিলে কি কৰিবি? তই মোক চৰ মাৰিলি, ইয়াৰ পৰিণাম চাই থাক কি হ'ব। যা যা, ময়ো চাই ল'ম কি কৰ তই। কি হ'ল ৰাহুল, তোক একেচাতে বহাই দিলে যে, তই যে একোৱেই নকৰিলি। পাগল, তাৰ চৰটোত মই বহা নাই, নিজে বহোঁ বুলিয়ে বহিছোঁ। কিন্তু নেমাৰিলি কিয়? আবে, তই জানইচোন মোৰ হাতখন কিমান টান। সৰু ল'ৰা, যাব দে, মাৰি পাম মৰি থাকিব। বল বল বল। একেচৰে বহাই দিলে বেটা, এটা তাৰেই মাতান। এটা কথা সঁচা কিন্তু, সি আজি যিটো চৰ মাৰিলে তাৰ পৰিণাম সি ভুগিব লাগিব কিন্তু। হ'ব বল বল। বল বল। তৰা, অ' তৰা, তৰা। অ' আকাশ, আহা ভিতৰলৈ আহা। আকাশ বহা।
অ' আকাশ তুমিয়ে নেকি? হয় খুৰা। এতিয়া তুমি কি কৰি আছা? BA কমপ্লিট কৰি মই এতিয়া ঘৰতে আছোঁ। মানে তুমি বেকাৰ? বেকাৰ যদিও মই মোৰ হাত খৰচ নিজে উলিয়াই আছোঁ। অকল হাত খৰচেৰে মোৰ ছোৱালীজনী পোহপাল দিব পাৰিবা জানো? চেষ্টা কৰিলে আমি দুয়োটাই হাতে কামে কৰি ভালদৰে খাব পাৰিম। তুমি মোৰ ছোৱালীজনী নি পিনি কাম কৰাহে খোৱাবাগে নেকি? তোমাৰ নিজস্বতা বুলিবলৈ একো নাই নি? খুৰা আপুনি ভুল বুজিছে, মই সেইটো বুজাব বিচৰা নাই। মই কি ভুল বুজিছোঁ? খুৰা আপুনি মোৰ কথাখিনি এবাৰ বুজিবলৈ চেষ্টা কৰকচোন। মই একো নুবুজো, মাত্ৰ এটা কথা কওঁ, তোমালোকৰ এই সম্পৰ্ক মই কেতিয়াও মানি নলওঁ আৰু কেতিয়াও গ্ৰহণ নকৰোঁ। আমি দুয়োটাই ইটোৱে সিটোক বহুত বুজি পাওঁ। আমাৰ সম্পৰ্কটোৰ কথা এবাৰ ভাবি চাওক খুৰা। মই তোমালোকৰ সম্পৰ্ক কেতিয়াও মানি ল'ব নোৱাৰোঁ। তুমি এতিয়া ইয়াৰ পৰা যাব পাৰা। হেল্ল', ঐ তিলক, আজি তৰাক উঠাই দিম বুলি ভাবিছোঁ, ব'ল যাওঁ। তই সেইবোৰ চিন্তা কৰিব নালাগে, মই সকলো অ'কে কৰি থৈছোঁ। তই মুঠতে আজি ৰাতি সাজু হৈ থাকিবি। সেই ৰচোন মানে আহি থাক, পাছত কৰি গম পাবি নহয়। কোননো? তৰা সোনকালে ওলাই আহিবলৈ কওক। জোন তুমি? আকাশ কি তোমাৰ ল'ৰা? হয়, সি মোৰেই ল'ৰা। মই ডাঙৰ ভুল কৰিলোঁ। আকাশ তোমাৰ সন্তান বুলি মই ভবা নাছিলোঁ। আমি যিহেতু আমাৰ সম্পৰ্কটো জীয়াই ৰাখিব নোৱাৰিলোঁ, আমি সিহঁতৰ সম্পৰ্কটোকে জীয়াই ৰাখোঁ। তৰা, তই সদায় জোনৰ ঘৰখন পূৰ্ণিমাৰ জোনৰ দৰে জিলিকাই ৰাখিবি। কলকচোন নজলৈ।